নমস্কাৰ বন্ধুসকল। আজি মানে কি হ'ল, ৰাতিপুৱাই মই যেতিয়া ফল মূলৰ বজাৰ কৰিলোঁ, তাৰপিছত পাচলি সাৰ দি বজাৰ কৰিবলৈ আহিলোঁ, এজন মানে খুৰাৰ ওচৰত দেখিলোঁ শাক বেছি আছিলে। মানে জাহাজ ঘাটৰ মানে আমাৰ এই ছেকেণ্ড হাউচৰ ইয়াৰ তলতেই মানে গেষ্ট হাউচৰ তলত এই খুৰাজনে মানে পাচলি দোকান দিয়ে। খুৰাজনৰ মানে এক্সিডেণ্ট হয়, হাতখন নাই। সেইকাৰণে ঠাণ্ডাত মই খুৰাজনক মানে দেখিলোঁ, দেখি পেলাই মানে হাতটো ঢাকি পেলাই বেপাৰ কৰি আছে। তাৰপিছত মই দেখুৱাবলৈ যত্ন কৰিলোঁ খুৰাৰ এই শাক পাচলি দোকানখন আপোনালোকক দেখুৱাবলৈ যত্ন ধৰিলোঁ। জাহাজ ঘাটত খুৰাই ঠাণ্ডাত মানে বহি দোকান দি আছিলে। খুৰাৰ এই এক্সিডেণ্টত এই হাতখন চাওক। এতিয়া মই খুৰাৰ পৰা পাচলি ল'বলৈ বিচাৰিছোঁ, কিন্তু পাচলি ল'বলৈ ধৰোঁতে খুৰাৰ মানে হাতখন নাই। মানে এনেকৈ পাচলি বেপাৰ কৰি সংগ্ৰাম কৰি খুৰাই মানে খুৰা, আপোনাক এটা নমস্কাৰ জনালোঁ। হয়, হেৰি আপোনাৰ এইটো কেনেকৈ হৈছিলে দুৰ্ঘটনাটো বাৰু? গাড়ী কিমান চনত হৈছিলে? 87ত ন? কি হয় 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 পিছত মই চিভিলত থাকিলোঁ 3 মাহলৈকে। ট্ৰিটমেণ্ট কৰিলে কলিতা ছাৰ। হয় হয় তাৰপিছত ইয়াতো যেতিয়া খোজকাঢ়িব পাৰিলোঁ, তেতিয়া মই গুচি গ'লোঁ পাটনা গ'লোতো ক'লে হাতটো কাটিব লাগিব। তেতিয়া হাতটো কাটাটো মই বিহাৰত কাটালোঁ। হয় 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 আপুনি এতিয়া এই মানে এই পাচলি বেপাৰটোৱে কৰেনে আৰু কিবা বেলেগ আছে আপোনাৰ? আগত মই কাম কৰিছিলোঁ, লেবাৰ কাম কৰিছিলোঁ। এতিয়া মানুহ নাই, মই বস্তা তুলি খাইছোঁ। হয় 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 50 কেজি বস্তা তুলিলোঁ, 1 কুইণ্টলৰ বস্তা তুলিলোঁ এটা। হয় হয় কল আছিলে আমাৰ। হয় 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 এতিয়া এইটো শাকটো মই এতিয়া কৰিছোঁ আৰু এইবিলাক কাম ধান এতিয়া নাই। হয় হয় মানে কি, আপোনাক মই এই ঠাণ্ডা এইকণত মানে বহুত ঠাণ্ডা, ডাঙৰ ডাঙৰ ইয়াত গছ আছেতো পৰিৱেশটো। এই গছৰ মানে ঠাণ্ডা আপোনাৰ জেগাকণ, আপুনি ঠাণ্ডাত এনেকৈ হাতটো দাঙি পেলাই মানে হাতটো মানে ঢাকি পেলাই আপুনি বহি আছিলে না এই গছৰ তলত। মই তাৰমানে দেখা নাছিলোঁ আপোনাক, তাৰপিছত দেখিলোঁ আপোনাৰ মানে হাতটোও নাই না, আপোনাক তাকে দেখুৱালোঁ। সঁচাকৈ আপুনি মানে জীৱন যুঁজত, আমিও বেপাৰ কৰোঁ বাৰু, বেপাৰ কৰোঁ যদিও মানে আপোনাক দেখি পেলাই মানে তাকে ভাবিলোঁ, আপুনি এনেকৈ হাত এখন নোহোৱা হৈও আপুনি এই ঠাণ্ডা বতৰ। ৰাতিপুৱা আপুনি কেইটামান বজাত গৈ পেলাই পাচলি আনেগৈ? এয়া ৰাতিপুৱা 3টাতে উঠে আপুনি? হয় 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 তেনেহ'লে আপোনাৰ এতিয়া ঘৰত কোন কোন আছে বাৰু? হয় 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 তেনেহ'লে আপুনি এই পাচলি দোকানখন কৰিয়ে উপাৰ্জন কৰি ধুনীয়াকৈ চলি আছে ন? হাতখন নাই যদিও আপুনিও মানে বহুতৰ কাৰণে আদৰ্শ। আপোনাৰ এনেকুৱা হাত এখন নহৈও আপুনি যে কৰ্ম কৰি আছে, সঁচাকৈ মানে 10জনৰ কাৰণে অনুপ্ৰেৰণা। আপোনাৰ এনেকুৱা হাত এখন নোহোৱা স্বত্তেও আপুনি যে বেপাৰ কৰি পেলাই চলি আছে ন, সঁচাকৈ আপোনাক ধন্যবাদ এটা জনালোঁ খুৰা। আৰু নমস্কাৰ জনালোঁ, ধন্যবাদ। আপোনাৰ এই খুৰাৰ দেখুৱাবলৈ যত্ন কৰিলোঁ। খুৰাৰ এই পাচলি দোকানখন দি পেলাই খুৰাই মানে বহি থকা নাই। এই ঠাণ্ডাটো মানে ৰাতিপুৱা 3টা-4টাত উঠি এই পাচলি দোকানখন এখন হাত নোহোৱাকৈ এই মানুহজন চলি আছে। তাকে আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি জাহাজ ঘাটো অহা যোৱা কৰে, খুৰাৰ দোকানত এপাক সোমাই মানুহজনৰ দুখ দুৰ্গতিৰ বিষয়ে এপাক চাই যাবচোন বাৰু। তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ, চাই যাওক। ধন্যবাদ।